পুৱা 5 বজাত উঠিলোঁ, আধা ঘণ্টা খোজকাঢ়ি আহিলোঁ। খোজকাঢ়ি আহি পেলাই দোকানখন খুলিলোঁ, এক কাপ লাল চাহ খালোঁ। এতিয়া কামত জইন কৰিলোঁ। আপোনালোকে চাই লওক মই কি কাম কৰোঁ। तो चलिए शुरू करते हैं। পানী, আটা আৰু নিমখ দিম, এইটো খুৱাব লাগিব। ইয়াৰ পিছত গাখীৰ খীৰাব লাগিব, ইয়াৰো গাখীৰ খীৰাব লাগিব। তাৰপিছত পথাৰত থৈ আহিব লাগিব। পথাৰত থৈ অহাৰ পিছতে ল'ৰাটোক স্কুলত থৈ আহিব লাগিব। তাৰপিছতে খোৱা লোৱা, তাৰপিছতে আৰু দোকানৰ বস্তু মাল আনিব যাব লাগিব। পুৱা 5 বজাত উঠিলোঁ, আধা ঘণ্টা খোজকাঢ়ি আহিলোঁ। খোজকাঢ়ি আহি পেলাই দোকানখন খুলিলোঁ, এক কাপ লাল চাহ খালোঁ। এতিয়া কামত জইন কৰিলোঁ। আপোনালোকে চাই লওক মই কি কাম কৰোঁ। পানী, আটা আৰু নিমখ দিম, এইটো খুৱাব লাগিব। ইয়াৰ পিছত গাখীৰ খীৰাব লাগিব, ইয়াৰো গাখীৰ খীৰাব লাগিব। তাৰপিছত পথাৰত থৈ আহিব লাগিব। পথাৰত থৈ অহাৰ পিছতে ল'ৰাটোক স্কুলত থৈ আহিব লাগিব। তাৰপিছতে খোৱা লোৱা, তাৰপিছতে দুপৰীয়া ইহঁতক পানী খুৱাব যাব লাগিব। গৰু পানী খোৱাৰ পিছতে ল'ৰাটোক স্কুলৰ পৰা আনিব লাগিব আৰু 3 বজাত ল'ৰাটোক টিউশ্যনত থ'ব যাব লাগিব। তাৰপিছত 4:30 বজাত আৰু ল'ৰাটোক টিউশ্যনৰ পৰা লৈ আহিবলৈ, তাৰপিছতে আৰু গৰু আনিব যাব লাগিব। দিনটো এনেকৈ আৰু পাৰ কৰি যাওঁ। কি কৰিব, মানুহ জীৱন, কৰ্মটো কৰিবই লাগিব, উপায় নাই আৰু। ৰাখোঁ আৰু এতিয়া ভিডিঅ'টো চাওক। আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত, প্লিজ বন্ধুসকল বহুত অনুৰোধ থাকিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকত চাই আছে প্লিজ পেজখন ফ'ল' কৰি দিব। ধন্যবাদ। আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।